আৰু এটা প্ৰব্লেম হ'ল মানে এটা কি বেয়া হ'ল ক্লাছডাল এই লিভাৰডাল বেয়া হ'ল ইয়াল তাকে যাবাৰ হয় আৰু এইটো বেগছো হয় বেগছো এইটো ক্লাছ কেবল এইটো মেচ নকৰিলে বাইক সোনকালে বেয়া হৈ যাব। Hey guys, good morning and welcome back to my channel. বৰ্তমান মই এতিয়া গৈ আছোঁ আপোনাৰ বাইক ভাল কৰি গৈ আছোঁ। মোৰ বাইকখন একেবাৰে বেয়া হৈ আছে। তাৰমানে কি ক'ব মানে একেবাৰে চকেট যাবাৰ মানে কি হৈছে আপোনাৰ যিটো মানে স্প্ৰিং কৰে ন সেই স্প্ৰিংটো নাইকিয়া হৈ গৈছে মানে আৰু তাৰপৰা যিটো মানে আপোনাৰ তেলটো ওলাই গৈ আছে মানে শুকাই গৈ আছে বস্তুটো যিটো স্প্ৰিং কৰে ত' সেইকাৰণে দেখাব যাব লাগে আৰু লগতে বাইকখনৰ মবিল চেঞ্জ কৰিব আছে বহুত কামেই আছে। সেইকাৰণে ভাবিছোঁ আজি যদি পাৰোঁ যেনে তেনে কৰি বাইকখন অকণ মেইনটেনেঞ্চ কৰি লওঁ অলপ ৰিপেয়াৰিং কৰি লওঁ। মানুহ দেখিছে পূৰা ভিৰ যোৰহাটত তেতিয়াৰ পৰা আপোনাৰ 4টা বজালৈকে যেতিয়া দি আছে ন এতিয়া খোলাটো যোৰহাটত চ' তেতিয়াৰ পৰা ভিৰ বেছি হৈ গৈ আছে পূৰা অভাৰ ভিৰ হৈ গৈছে দেখিছে আপোনালোকে চব পিনে আপোনাৰ ভিৰ মই একচুৱেলি বাইক ভাল কৰোঁ দুটাতে ভাল কৰোঁ। এটা হৈছে আপোনাৰ মহন্দাৰ বুলি এখন দোকান আছে আৰু এখন আছে আপোনাৰ বাইপাছৰ ওচৰতে মানে আৰু এইখিনি এটা ট্ৰেফিক পইণ্ট এটা ভালকৈ লাগে এটা ইমানেই মানে ট্ৰেফিক হয় ন জে বি কলেজত এতিয়া আপোনাৰ পূৰা এডমিশ্যন চলি আছে মোৰ ওচৰত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ বৰুৱা চাৰিআলিৰ পৰা টাৰ্ণ কৰিব লাগিব লেফ্ট টাৰ্ণ। এতিয়াও আপোনাৰ এইটো মানে বাছ ছাৰ্ভিচ চলা নাই এতিয়া দেখিলে নাই বাছ চব বন্ধ আছে চব কাউণ্টাৰ বন্ধ আছে এতিয়া। ৱেষ্ট ছাইড মলটো আপোনাৰ আৰম্ভ হোৱা বহুতদিনেই হ'ল কিন্তু মই ইয়ালৈ অহা নাই এতিয়ালৈকে এদিন আহিম বাৰু আপোনাক অকণ দেখাবলৈ ব্লগ বনাবলৈ। ৱেষ্ট ছাইড টাটা এণ্টাৰপ্ৰাইজ এইটো দেখিছে আপোনাৰ নতুনকৈ বনাইছে আপোনাৰ ডিভাইডাৰ হয়তো তৰাজানৰ ওচৰত এইটো আপোনাৰ বৰুৱা চাৰিআলিৰ পৰা একদম পূৰা আপোনাৰ বাইপাছৰ বাইপাছলৈকে আছে এইটো ডিভাইডাৰ। অ'কে চ' ফাইনেলি আহি পাই গ'লোহি আমাৰ বাইক ৰিপেয়াৰিং চেণ্টাৰ। এইটো হয় আপোনাৰ বাইপাছৰ ওচৰতে আছে। এতিয়া মানুহ পূৰা প্ৰায় ভিৰে থাকে। এতিয়া মই কালি ফোন কৰিছিলোঁ সোনকালে আহিব কৈছিলে এতিয়া ক'ব ন কি হ'ব আৰু তাতে অকণ দেৰি হৈ গ'ল বহুত দেৰি হৈ গ'ল মানে ৰাতিপুৱা মানে এফালে গুচি গ'লোঁ মানে এইটো চেঞ্জ কৰিব আছে এই যে চকেট জেবাৰটো চেঞ্জ কৰিব আছে তাৰপিছত আপোনাৰ মবিল চবিল চেঞ্জ কৰিব আছে অলপ মোৰ হিচাপত বেছিকৈ প্ৰব্লেম হৈছে এইটো চকেট জেবাৰটো বেছিকৈ গৈ আছে যে তাৰমানে ভয় লাগে ন চলাবলৈ আৰু ডবল চলোৱা হয় মাজে মাজে তেল ওলাই আছোঁ পূৰা তেল ওলাই আছে এইটো বেয়া হৈছে ন বেছি বেয়া হৈ গ'ল আৰু কি আছে চাই দিয়ক আপুনি। চ' ফাইনেলি আমি পাই গ'লোঁ সেই দাদাৰ দোকানলৈ পাই গ'লোঁ অলপ মানে খটা নিচিনা লাগি আছে বাইকখন দাদাই মানে টেষ্ট কৰি লৈছে দাদাই চলালেহে মানে গম পাব কি বেমাৰ হৈছে কি আহি পাই গ'লোহি এয়া দাদাৰ দোকান হয়। বাকী খৰচটো ওলাই আছে বাইকৰ আপোনাৰ চকেট জেবাৰ চেঞ্জ কৰিব লাগিব তাৰপিছত আপোনাৰ মবিল চেঞ্জ কৰিব লাগিব তাৰপিছত আৰু কি ওলায় এতিয়া ওলায় খৰচ ওলাবই ন যি কি নহওক বাইকখন ঠিক কৰিব লাগে ন বাইকখনৰ পৰাই মই বহুত ঘূৰি ফুৰোঁ বাইকখন নহ'লেতো মানে কিবা হৈ যায় ক'তো যাব নোৱাৰি মানে বাহিৰলৈ ওলাবলৈ হ'লে আজিকালি বাইক নহ'লে মই ওলাবই নোৱাৰোঁ গাড়ী চাড়ী টেম্পুটো ধৰিবলৈ মানে একেবাৰে নোৱাৰোঁ মানে চ' সেই বাইকখন ঠিক কৰিলে ভাল হয় আৰু বাকী নতুন বাইকখনো ভাবি আছোঁ আৰু এই বাইকখন আপোনাৰ মানে বিকা কথাই আছিলে মই 50,000লৈকে পাইছিলোঁ কিন্তু মই ভাবিলোঁ এইখন বাইক নিবিকোঁ বিকজ এই বাইকখন প্ৰথম বাইক মোৰ লাইফৰ প্ৰথম বাইক হয় সেইকাৰণে ভাবিলোঁ এইখন বাইকখন বিকিলে মোৰ অলপ প্ৰব্লেম হৈ যাব মানে এই ঘৰৰ কাম বন লাগে কেতিয়াবা ফটককৈ আপোনাৰ বজাৰ কৰিবলৈ হ'লেও বাইকখনৰ প্ৰয়োজন হয়। এতিয়া আমি ভাল বাইকখন ল'লে যেনে KTM লওক হিমালয়ান লওক সেই বাইকবোৰ লৈ পিনে আপুনি বজাৰলৈ যাবলৈ আপোনাৰ অলপ দিগদাৰ হয় প্ৰব্লেম হয় বাইকখন থৈ পিনি আপুনি ক'লৈ যাব নোৱাৰে স্ক্ৰেচ কৰি দিয়ে বা চুৰ হোৱাৰ চান্স থাকে চবৰে চান্স থাকে সেইকাৰণে ভাবিলোঁ বাইকখন থওক বাইকখন মই ঘৰৰ বস্তু বা ওচৰা ওচৰি গ'লে টাউনলৈ গ'লে বাইকখনলৈ যাব পাৰিম মই এতিয়া বাইকখন ঠিক কৰিম এতিয়া বাইকখন। চ' মই এতিয়া বস্তু ল'বলৈ আহি আছোঁ শৰ্মা স্কুটাৰ্ছ মই ইয়াৰ পৰাই লওঁ বস্তু যিমান বাইকৰ যিমান বস্তু লাগে পাৰ্টছ লাগে মবিল লাগে চব ইয়াৰ পৰাই লওঁ বাইপাছৰ ওচৰতে আছে শৰ্মা স্কুটাৰ্ছ এইকেইটা বস্তু লাগিব এইটো আপোনাৰ চকেট জেবাৰ হয় আৰু এইটো বেগছো হয় বেগছো এইটো ক্লাছ কেবল এইটো স্প্ৰিংডাল ন স্প্ৰিংডাল হয় খৰচা অলপ হ'ব মানে আপোনাৰ চকেট জেবাৰ দামো আছে আপোনাৰ বেগছৰ দামো আছে অলপ খৰচা হ'ব অলম'ষ্ট 5,000 ওচৰতে খৰচা হ'ব মানে মেইনটেনেঞ্চ মিলাই পিনি 5,000 মই কমেই কৈছোঁ আৰু বেছিও পাৰে 6,000 মানো হৈ যাব পাৰে ঠিক নাই উপায় নাই খৰচা কৰিব লাগিব যেতিয়া খৰচা কৰিলেহে আপোনাৰ বাইকখন ভাল থাকিব নহ'লে কি মবিল বনাইছিলে লিqui moly তেতিয়া 4,000 ল'ব চিন্তা সেই 4,000 চেক কৰি ল'ব আপোনাৰ কোৱান্টিটি কমটি নহ'ব নালাগে মেইনটো কোৱান্টিটি চেক কৰি ল'ব মালটো কমি যোৱা নাই মালটো বৰাবৰ আছে নাই পূৰা মাল যদি পূৰা আছে তো 5,000 লিqui moly আছে 5,000 লগত একো নাই তাৰমানে মই লিqui moly মবিলটো ইউজ কৰোঁ বহুত ভাল খানে দিছে মোক এইটো প্ৰিফাৰ কৰিছে লিqui moly মেড ইন জাৰ্মানী হয় দামটো অকণমান বেছি মানে 300-400 ডিফাৰেঞ্চ আছে কিন্তু কাম ভাল কৰে চবতে ওচৰলৈ আহিলে সদায় ডিছকাউণ্ট দিয়ে ভাল কৰে মেমো দিলোঁ
এইটো অফ ৰোড ন এইটো অফ ৰোড অফ ৰোড এনেই পালচাৰৰ কাৰণে কি গিফ্ট কোনটো বাৰু এইটো পালচাৰৰ কাৰণে হয় পালচাৰ 150 গ্ৰিপ হয় আৰু এইটো এনেকুৱাটো আহিব আপোনাৰ নৰ্মেলটো নৰ্মেলটো চিটি প্ৰ'প নাই এইটো মিহি হৈ গৈছে এইটো এই লাইনটো যেতিয়া আছে না এইটো ফ্লেট হৈ গ'লে মানে চেঞ্জ কৰিব মানে আৰু এইপিনে আছে এইটো বেছি হৈছেতো এইটো নাই এইটো ন এইটো গ'ল বেয়া হৈছে ন এইটো বেয়া হৈছে গোটেই বাজাজৰ চব গোটেই বাজাজৰ বস্তু পূৰা অৰিজিনেল বস্তু হয় ইয়াত চব এইবোৰ চকেট এবাৰ চব অৰিজিনেল বস্তু ইয়াত মানে একো ডুপ্লিকেটৰ মাল একো নাহে নাৰাখে আৰু আপোনাৰ ইয়ালৈ আহিলে চব জেনুইন বস্তু পাব সেইকাৰণে ভাল লাগে আহি পিনে আৰু বহুত ডিছকাউণ্ট দিয়ে ভালে দাদাক কিষাণ গৈ থাকোঁ হা বাকী বস্তু লোৱা হৈ গ'ল বাজাজ ইয়ামা বুলেট হিৰো হণ্ডা টিভিএছ চব পায় ন চব পাৰ্টছ পায় ন অ'কে ত' আপোনালোকে যদি কিবা পাৰ্টছ লাগে তেনেহ'লে ইয়ালৈ আহি ল'ব পাৰিব এড্ৰেছটো এবাৰ কৈ দিব তাৰ অপজিট বেংক অফ বৰোদা অপজিট বেংক অফ বৰোদা অ'কে কটকী পুখুৰীৰ ওচৰতে আছে আমাৰ খোলা আৰম্ভ হৈ গৈছে আৰু চকেট জেবাৰটো লগোৱা মানে আমাৰ দেৰি হৈছে ন দাদা দেৰি হ'ল বহুত আগতে চেঞ্জ কৰিব লাগিছিলে কিন্তু টাইম পোৱা নাছিলোঁ লকডাউন আছিলে কিবা বেয়া হৈ গৈছিলে আৰু এটা প্ৰব্লেম হ'ল মানে এইডাল কি বেয়া হ'ল ক্লাছডাল অঁ ক্লাছ লিভাৰডাল বেয়া হ'ল ন এই লিভাৰডাল বেয়া হ'ল এইডাল চ' সেইকাৰণে কি কৈছে এতিয়া আৰু নতুন এটা লৈ আহিছোঁ এইটো যথেষ্ট বেয়াই হৈছে বাইকখন সেইকাৰণে কৈছোঁ মেইনটেনেঞ্চ নকৰিলে বাইক সেনেকৈ বেয়া হৈ গৈ থাকে যিমান পাৰে সোনকালে মেইনটেনেঞ্চ কৰিব লাগে মানে টাইমত মেইনটেনেঞ্চ কৰিব লাগে সেইকাৰণে ভাল আৰু বাইকো ভাল হৈ থাকে চলাই ভাল লাগে মেইনটেনেঞ্চ নকৰিলে বাইক সোনকালে বেয়া হৈ যাব কিছুমানে লং ৰাইড কৰে বহুত দূৰলৈ ৰাইড কৰি গুচি যায় আৰু ৰাস্তাত কি হয় আপোনাৰ ক্লাছ কেবুলডাল আপোনাৰ ছিঙি যায় ত' তেতিয়া কি হয় আপোনাৰ ৰাইডটো মানে তাতে ৰখি যায় আৰু তেতিয়া মানে কি হয় ওচৰে পাজৰে মানে আপোনাৰ মেকানিক থাকে কেনেকৈ ভাল কৰিব সেইকাৰণে ৰাইড যোৱাৰ আগতে আপোনাক ক্লাছ কেবুলডাল এটলিষ্ট কেনেকৈ লগাই সেইটো মানে চাই ল'ব মই সেইকাৰণে কৈছোঁ মই ৰাইড যাম ৰাইড যোৱাৰ আগতে দাদাৰ পৰা অলপ শিকি ল'ব লাগিব কেনেকৈ লগাই বস্তুটো দাদা ভালে আছে আপুনি ভালে আছে কামমান ঠিক আছেনে ঠিকে আছে ত' ফাইনেলি বাইক বনোৱা হৈ গ'ল অলম'ষ্ট এঘণ্টা লাগিলে দাদাই বহুত স্পীডত কৰিলে কামটো ভাল লাগিলে দাদাই মানে দাদাৰ কামটো অলপ সৰু হয় ভাল লাগে ত' দাদা বহুত থেংক ইউ ছ' মাছ দাদাই বহুত হেল্প কৰে দাদাই আহিলে কামবোৰ ভালে কৰে সোনকালে কৰে ভাল কৰে মানে ছাৰ্ভিচটো ভাল লাগে ভাল লাগে চ' আপোনালোকে যদি কিবা আহে এইপিনে আহিলে বাইকৰ ওচৰতে আছে আহিব ইয়াত সোমাই যাব দাদাই বহুত ভালকৈ ছাৰ্ভিচ কৰে থেংক ইউ ছ' মাছ দাদা আকৌ লগ পাম দাদা কৈ থাকোঁ এই আহিম বাৰু মোবাইলটো চেঞ্জ কৰিলে আহিম আকৌ আৰু এমাহৰ পিছত আহিম আৰু ব্লগটো আজি ইমানে আছিলে আজি আপোনাক দেখুৱালোঁ মোৰ বাইকখন বেয়া হৈছিলে আৰু লগতে কেতিয়া মোৰখনো কিনিম ভাবিছোঁ কিন্তু ব্লগটো ইমানে আছিলে আজি ব্লগ চাই ভাল পাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই টেক কেয়াৰ দাম হৈ যায় ন লেতেৰা হৈছে মানে ব্ৰেক মাৰিলে মানে কেৰকে চাউণ্ড আহে বাৰু ব্ৰেকচুটো ক্ষয় যায় না ক্ষয় গ'লে ধূলিবিলাকে হৈছে সোমাই যায় ন এইটো ব্ৰেকচুটো ক্ষয় যোৱা অঁ